নমস্কাৰ আজি আপোনালোকক মই এনেকুৱা এটা ট্ৰিক কম যোনটোৱে আপোনাক গোটেই জীৱনভৰ হেল্প কৰিব আপোনালোকৰ লগত বাৰু কেতিয়াবা এনেকুৱা হৈছে নে যে আপোনালোকে দোকানীক পইচাটো দিলে কিন্তু বস্তুটো পোৱাৰ পিছত দোকানীজনে ক'লে নাই আপুনিতো মোক একো পইচা দিয়া নাই হয় এনেকুৱা মোৰ লগতো বহুতবাৰ হৈছে কিন্তু তাৰ পিছত মই গম পালো ইয়াৰ এটা ট্ৰিক যোনটো কৰিলে আপোনাৰ লগত এটো বস্তু কেতিয়াও নহয় হয় আপোনাৰ তাত যোনখন নোট থাকিব পইচাৰ তাৰ আপুনি সদায় লাষ্টৰ তিনটা নম্বৰ ইন দিস কেস ইয়াত আছে 147 147 হেতু মনত ৰাখিব মেইনলি যদি ডাঙৰ নোট দিয়ে 500 টকা 2000 টকা বা 100 টকা 10-20 টকা বাৰু ইটস ম্যানেজেবল কিন্তু 500 টকা যদি দোকানীয়ে নাই দিয়া বুলি কয় গাতটো লাগিবই দিয়কচোন হেতু কাৰণে সদায় দোকানীক পইচাটো দিয়াৰ আগত লাষ্টৰ তিনটা নম্বৰ নোটখনৰ মনত ৰাখিব যাতে যদি তেওঁ কয় যে আপুনি পইচা দিয়া নাই আপুনি ক'ব পাৰে যে ডাৰ্জত চেক কৰি চাওক লাষ্টৰ নম্বৰ তিনটা ইমান আৰু তাৰ পিছত আপোনাৰ কেছ সলভ হৈ যাব যদি ভিডিওটো ভাল পালে দেন লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব